চুকা শাক আৰু এয়া মচুৰ দালি, বিলাহী আৰু মাছ। মই শাক দি মাছ দি নিমখ হালধি দি সানি লওঁ। মাছটো পিছ ফ্ৰাই কৰি গ'লোঁ। মাছকেইটা ফ্ৰাই কৰি ল'লোঁ। মেথি গুটি কেইটামান দি দিছোঁ আৰু মই শাক দিলোঁ। একো নিদিওঁ, মই অকল এইবিলাক ধৰি লওক আদা নহৰু কিবা কিবি এইবোৰ নিদিওঁ। মই টেঙাটো বেছি তেল ইউজ নকৰোঁ। মই নিমখ হালধি মেথি গুটিৰে তেল মাৰিলোঁ আৰু মই বিলাহী কেইটা দি পিছতকৈ অলপমান দেৰি দিলোঁ। শাকখিনি প্ৰায় গলি গ'ল। এতিয়া মই বিলাহীখিনি দিওঁ। কৈছে মই তৰকাৰীখন মই এইটো পানী দিম। নিজৰ জোখত পানী দিম। আমাৰ ঘৰত মানে বহুত বেছি, আজি বহুত বেছি পানী দৰকাৰ হ'ব। আমি 6জন মানুহ হ'লে তৰকাৰী বনাইছোঁ চাগে। মাছৰ ফ্ৰাইকেইটা দি দিলোঁ। ভালকৈ উতলিবলৈ দিম। হৈ গ'ল মোৰ তৰকাৰীখন।